ইংৰাজী মাষ্টৰ মাটিটো সোমাই গুচি যাব। সেইবোৰ বাদ দে, তহঁতে প্ৰিয়াংশু গীতটো শুনিছ নে নাই? সেইটোহে মেইন কেছ। শুন আকৌ, তো এই দিনা আমি চবে অকণমান খাই লৈ পেলাই মাংস চাংস বনাওঁ বুলি ভাবিলোঁ আৰু দেই। তাৰে পিছত কি হ'ল, কি আমি বেঙেনাকেইটা পুৰিবলৈ থৈ দিলোঁ, ঠিক আছে? সেইদিনা তুমি বেঙেনাও পৰিছিলি, অকল খাব নাপালে। আবে ইয়াক চাবে গমেই নাপায়। 5টা মানুহৰ কাৰণে 4 কিলো মাংসৰ বাজেট বনোৱাটোৱে মদৰ নিচাত বেঙেনা আছিলে নে গমেই নাপাওঁ। মই ক'ত আছিলোঁ বাৰু? বেঙেনা। তো বেঙেনাকেইটা ইয়াক চাবলৈ দিলোঁ কি আমি বেঙেনাকেইটা পুৰিবলৈ থৈ দিছোঁ, তই চা, কাৰণ সি এক্সট্ৰাকৈ মাৰি থৈ দিছে দেই, মানুহটো খাৰা হ'ব পৰা নাই। অবভিয়াছ কথা, উৰুকাৰ দিনা মানে তো আমি ইয়াক সেইটো কৰি পেলাই ওলাই আহিলোঁ এইফালে, ঠিক আছে? ওলাই পেলাই এই জপনা চুৰ কৰিবলৈ ওলাই আহিছিলোঁ না? তো জপনা চুৰ কৰিবলৈ ওলাই আহিলোঁ আমি। আহি পেলাই অকণমান চবৰে ভাগৰ লাগিলে আৰু, কাৰণ মালটোতো হাই হৈয়ে আছে। তাৰে পিছত আমি ক'ৰবাত বহিছিলোঁ। জিৰণি চৰাটোত আমি বহিলোঁ। বহি পেলাই চবে এটা এটা চিগাৰেট মাৰিবৰ কাৰণে চিগাৰেট এটা ওলালোঁ আৰু দেই। চিগাৰেটটো ওলাৰ পিছত লাইটাৰেদি যেতিয়া মেচটো জ্বলাওঁ, তেতিয়া দেখিছোঁ কি সেই মানুহটো আমাৰ পিছে পিছে আহিছে। যি ফাটিছে নহয়, সঁচাকে দেই। ভাবিছোঁ আপুনি এই মানুহটো ইমান ডাঙৰ শকত মানুহ বগা আঙুঠি পিন্ধি আহিছে, মই নহয় কোৱাচোন, পুৰা হাৰ্ট এটাকে আহি গৈছিল দেই। পুলিচ আহিলে বুলি ভয় খাই গৈছিলেও গৈ পেলাই। বহুত বেয়াকে ফাটিছিলে দেই। তাৰে পিছতহে মেইন কেছটো আৰম্ভ হয়। তাৰে পিছত আমি পাত্তা দিয়া নাই, আমি এইফালে নহয় চিগাৰেটটো কৰি ফুকি আছোঁ আৰু সিও আমাৰ পৰা এটা চিগাৰেট ল'লে, চাইডৰফালে ওলাই গ'ল কাৰোবাক কল কৰিবৰ কাৰণে। আমি ইমান পাত্তা দিয়া নাই আমি দেই। আমি এইফালে নিজৰ কামতে মগন। অকণমান দেৰিকে চাওঁ যে মানুহটো ৱালৰ ওপৰত উঠি পেলাই পুৰা চৰ দি আছে। মানে কি ক'ম আৰু, ব্ৰহ্মপুত্ৰ ওলাইছে। মই সেই চৰৰ মাতটো কেতিয়ালৈকে কাণত বাজে জানানে? মানে তাৰে পিছত সি চৰ কৰিলে, আমি পাত্তা দিয়া নাই। অবভিয়াছলি চিগাৰেট খাই আছোঁ, নিজৰ কামতে মগন। অকণমান দেৰিকে চাওঁ যে মাতটো নাই, ক'ত গ'ল পাত্তা নাই। ক'লে গ'ল মানে সেইটোহে মেইন। আমি বলখনৰ ওচৰত যাই পেলাই চাওঁ যে মানুহটো মাটিত দি আছে, এনেকুৱাকে পুৰা পৰি আছে হাতীটোৰ নিচিনা। মানে ইমান জমনি আছিলে নহয় সেই মানে চিনটো। মোৰ এতিয়া মনত পৰিলে, সি যেতিয়া চহাকে দি আছিলে ন, সি তেতিয়া সুধিছিলে মই জঁপিয়াই দিওঁ নি? সঁচাকে জঁপিয়াই দিলে। হ'ব লাগে ন? আৰে ভাই, মই গেম খেলি আছিলোঁ, মই ধ্যান দিছিলোঁ। নাই কি আৰু গেম আৰু তাৰে পিছত কি হ'ল জানা? সি সেই হাতীহান মানুহটো উঠাবৰ কাৰণে এজনেতো নোৱাৰে, ই কমৰখন ধৰিছে, মই হাতখন ধৰিছোঁ, কিবা কৰি উঠালোঁ। তেতিয়া সেই মানুহটো মানে এইটো বেলেগে আছিলে আৰু দেই। তাৰ পাছত মই দৌৰি গৈ বাইকখন চাবিটো আনিলোঁ। চাবিটো অনাৰ পিছত তাক কাষত বহালোঁ আৰু ঘৰত গৈ থৈ আহিলোঁ। আৰু মানে ঘৰত দুপেকমান মাৰিও আহিলোঁ। আৰু ঘৰত বেম্বু চিকেনো আছিলে, খুৰীয়ে সানি থৈছিলে, এনে মজা লাগিলে। মানুহে কি যে কয়, ভালে পাই ভালক, যাবৰে পাই খালক।
আছিলে না আমিতো চবে জপনা চুৰি কৰিব গৈছিলোঁ আমি চবে মোৰ জপনাটো দাঙিলোঁ দেই তাৰপিছত আমাৰ কিবা লাগিলে যে কাৰোবাৰ মাথা মুচি সেইটো কাৰণে আমি ৰখি গ'লোঁ কিন্তু আমাৰ এওঁৰ ইমান অভাৰ কনফিডেঞ্চ ন এওঁ কৈছিলে অকলে উঠাব অকলে উঠালে দেই আজি দিনটো আচাৰ কৰিছে ন অকলে উঠালে টানি আনিলে দেই তাৰপিছত পৰিলে ন গোবৰত ভৰি কেইটা লাগি আছে নেকি গোবৰ এটা চাইছে তাকে বে তেতিয়ালৈ মই ভাবি আছো কিহৰ গোন্ধ তই যে মোৰ কথা ইমান কৈ আছ তই নিজৰ কথাটো নকওঁ দেখা নিজৰ কথাটো ক এই শুন তোক তাৰ কথাটো শুন তাৰ কাহিনীটো শুন মেইন কাহিনী সেইটো অয়নৰ যে ঘৰটো যে পিছপিনে যে জুপুৰি এটা আছে যে য'ত যে সি বাইকখন যে ৰাখে সেইদিনা সি মদৰ নিচাত তাত বাইকখন নাৰাখি দমকলৰ ছাইডত আজুৱাই গৈ শুই থাকিল ৰাতিপুৱা মাকে বাঁহী চোতাল ঝাৰু দি সাৰিব আহিছিলে তাৰ আগত তাকে সাৰিছিলে তাকো বিহুৰ দিনা বুজিছ আৰে আমাৰ বাবা চানি কি কৰি আছে শুনিব দেই এই মানুহটো আমিতো পলাই গুচি আহিলোঁ বাবা মানুহৰ মাত শুনি আৰু যাম গ'লোঁ প্ৰিয়াংশু বোলে ঘৰত সোমাই আছে আমি তালৈ গুচি গ'লোঁ মাক দেউতাক বোলে প্ৰিয়াংশু বোলে আমি তাতে যদি ভাত পানী আছিলে মাংস চাংস যি আছিলে খাই মেলি মই আৰু গুচি আহিলোঁ এইটো সুধিলোঁ মই তই খাবি নেকি ভাত কথা কৈছোঁ হা খাবি নেকি মই বোলো মই শুই লওঁ বোলো ঠিকে আছে মই ভাত পানী গুচি আহিলোঁ মই ৰাতিপুৱা কল কৰিছোঁ বিহু গান নাহ নেকি ই আকৌ মোক কৈছে নহয় মই বোলে ৰাতিপুৱা প্ৰিয়াংশু ঘৰতে সাৰ পালোঁ মই বোলো চেছ মই বোলো বিহুৰ দিনা বেলেগৰ ঘৰ চেছ নকৰি নেকি মানে হে ভগৱান কি যে হ'ব দেই ভাই নাই মোৰ নিচা এতিয়ালৈ ভাঙা নাই ভাই মোৰ 95% আছে Sorry, মই কি কৈ
বুলিয়ে ভাবি লোৱা মামাই দি আছো মামা হ'ব যিহেতু শুনক তেন্তে মই মানে ৰাম শৰ্মাৰ ল'ৰাটো ভাল পাওঁ উৰুকাৰ ৰাতি সি লগৰকেইটাৰ লগত মদ পানী খাই উৎপাত কৰি ক'ৰবাত ৱালৰ পৰা উঠি পেলাই জোকাই ভৰি ভাঙিলে তাৰপিছত শুনক মোক কৈছে ক'ৰবাত বোলে মাংসৰ তেল পৰিছিল তাতে তাৰ ভৰি পিছত আহি ভৰি ভাঙিলে বোলে চাওকচোন বাৰু বিহুৰ দিনাখন মিছা কথা কয়নে বৰ বেয়া কৰিছে দেই খেচৰা চব পিছে তুমি ইমান খং নকৰিবা সি চাগে তোমাক বহুত বেছিয়ে ভাল পায় সেইকাৰণে তোমাক নকলে তুমি আকৌ তাৰপিছত তোমাক ধৰি দিবা তুমি এবাৰ কৈ চাবা তাক যাবা বুজিব দিয়া কাৰোৰে আৰু তেনেকৈ ভাবি নাচালো বাৰু ঠিক আছে শেষবাৰৰ বাবে কৈ চাম এইবাৰ যদি নুশুনে মই গুচি যাম একদম ছাৰ পিছে আপোনাৰ কথা কওকচোন মোৰ কথা কি জানিবা কোৱা আপুনি ক'ত থাকে কি কৰে মই থাকোঁ বাংগালোৰত তাৰে ফাৰ্মাচী কোম্পানী এটাত মই ৰিচাৰ্চ চাইণ্টিষ্ট হিচাপে কাম কৰি আছোঁ তাতে আপোনালোকৰ যে মৃগাংক ছাৰ তেওঁ মোৰ কলেজৰ দিনত দাদাই হয় এতিয়া বন্ধু নিচিনাই আৰু তেওঁ গম পালে মই বিহু বুলি ঘৰলৈ অহা আৰু সেইবাবে তেওঁ মোক ইয়াতে স্পীচ কৰিবলৈ মাতিলে ময়ো বহুদিন অহা নাছিলোঁ গুৱাহাটীতে বোলো আহি যাওঁ স্পীচ কৰি যাওঁ আৰু বাকী এয়াই মোৰ কথা আৰু আপোনাৰ ৱাইফ বেংগলৰতে থাকে আচলতে মোৰ ৱাইফ নাই মই বিয়া পতাই নাই পুৰণা বুলিয়ে ক'ব পাৰা দিয়াচোন কিন্তু আপুনিতো লাইফত বৰ ভাল হৈ ছেটেল আপোনাৰ জবো ইমান ভাল তথাপি আপুনি বিয়া নাপাতিলে এনি ৰিজন আচলতে এটা কথা কি জানা কিনো এইবোৰ টকা পইচা প্ৰেম ভাল পোৱা এইবোৰ একেটা মুদ্ৰাৰে কেতিয়াবা যদি তোমাৰ ওচৰত পইচা আছে তোমাৰ ওচৰত ভাল পোৱা নাথাকে আৰু যদি তোমাৰ ওচৰত ভাল পোৱা থাকে তেতিয়া তোমাৰ ওচৰত পইচা নাথাকে আৰু তাইক মোৰ লগত তাই মানে মাক দেউতাকক মোৰ লগত বিয়া হ'বৰ কাৰণে মান্তি কৰাব নোৱাৰিলে সেইকাৰণে অৱশ্যে তাইৰ কিন্তু বিশ্বাস আছিলে যে মই এইটো সফল নিশ্চয় হ'ম কিন্তু সেই কথা ঘৰত কেনেকৈ বুজাব আৰু সেইবাবে মাক দেউতাকৰ কথা শুনি বেলেগ এজনৰ লগত বিয়া হৈ যাবলৈ বাধ্য হ'ল আপুনি তেওঁক এতিয়াও পাহৰা নাই ইমান ভাল পাইছিল নে তাইক ভাল পাওঁ তাইক মই এতিয়াও সিমানেই ভাল পাওঁ যিমান মই সেই কলেজত পঢ়ি থকাৰ সময় পাইছোঁ এক মিনিট মা আপোনাৰ লগৰ নাছিল জানো লগৰে আছিলে মায়ে তেওঁক কিবাকৈ চিনি পাইছিল নেকি চিনি নাপাবও পাৰে কিন্তু তুমি এইখিনি কথা মাক কৈ দিবা মই আকৌ কেনে নকওঁ আহিলে ক'বা যে মোক লগ পাইছিলা আৰু ক'বা তেওঁৰ পৰা খবৰ খাতি লৈছিলে বাকীখিনি কথা কিন্তু তুমি নক'বা মাকে মইতো কমেই মা আপোনাৰ লগৰ নাছিল জানো তেওঁ সহায় কৰিব পাৰিলে হয় নহয় আপোনাৰ অৱশ্যে কিনো সহায় কৰিলে নিজেই ভাল পাজনৰ লগত বিয়া হ'ব নাপাৰিলে এৰেঞ্জ মেৰেঞ্জ কৰিবলগীয়া হ'ল এই বাইদেউৰ এক্সিডেণ্টটো কৈছিলতো মোক কি আছিল জানো কৌশিক প্ৰিয়ংকা ইয়াতে কি কৰি আছে তোমাৰ পিছে লগৰ বৰ্তন কেইটা কৰে ছাৰ সিহঁতৰ ক্লাছ শেষ হ'ল মানে মোৰ সিহঁতৰ ক্লাছ শেষ হৈছে মোৰ ক্লাছ শেষ হ'ল পিছে আমাৰ এই স্পিকাৰৰ লগত কি কৰি আছে অলপ চিৰিয়াছজনী দেখা গৈছে এই শতাব্দী হৈছে শতাব্দী ছোৱালী ছাৰ আপুনিও মোৰ মাক চিনি পায় নেকি পাওঁ পিছে তোমাৰ মায়ে মোক লগ পোৱা নাই চাগে এনেই চিনি পায় আৰু ঐ ব'ল আমাৰ দেৰি হৈছে গৈ
একো নহয় বহুত বেয়া এটা সপোন চালোঁ সপোন আৰে এই ভয় কোনে কোনে সপোন দেখে কি আছে কি সপোন দেখিলা কোৱাচোন পিছে নিশ্চয় তাতো চাগে বৰ্তমান ভাল পায়ে আছো ন বহুত বেছি মই নাথাকিলে যেনেকৈ তুমি বিয়াই নাপাতিবা দেখোন অঁ নাপাতো তোমাকতো মই অকল প্ৰেমিকা বুলিয়ে নাভাবোঁ ন তোমাকতো মই অৰ্ধাংগিনী বুলিয়ে ভাবোঁ ব'লা যাওঁ এক মিনিট তুমি মোৰ কাৰণে কিবা স্পেচিয়েল আনিলানে স্পেচিয়েল আনিছোঁ এগালমান মৰম লগানে আদৰি এইবিলাক বস্তু ভালে লাগে দেই প্ৰতিভাহে লৈছোঁ ঠিক আছে ব'লা যাওঁ মানে তুমি মোৰ কাৰণে একো স্পেচিয়েল অনাই নাই আনিছোঁ মই ফ্লাইটত আহি থাকোঁতে সুবিধা এটা দেখিছিলোঁ জানে অঁ সঁচা শুনিবা শুনাবা শুনিবা অঁ শুনিবা যেনেকৈ মুক্ত আকাশৰ বুকুত উৰে কুকুৰা ডাঙৰ নাই কোনো বাধা নাই কোনো কোলাহল নীৰৱ নিস্তব্ধ তোমাকো ৰাখি মোৰ মাজত থাকিব মৰম আদৰ আৰু সন্মান তোমাক তোমাৰ দৰে ৰাখিম দুখে দুখে সদায় এক হৈ আমাৰ অভাৱনাতন আহিবই সুখৰ লগত দুখ আহিব হাঁহিৰ লগত কান্দোনো আহিব কিন্তু আদেৰি নিদিওঁ ঠিকেই নে আৰু অকণমান আছে চকুলো নিগৰিলে নিচুকা পাৰে কুকুৰ মাজত জিৰাব দিম ভালপোৱা আছে আৰু থাকিব কেৱল মোৰ হৈয়ে ৰোৱা আৰু সদায় আমিলৈ থাকিম বিচ্ছেদ কিন্তু নালাগে দিয়া যদি কিমান মৰম দিবা মানে ব'লা যাওঁ এতিয়া